ডাঙৰ মাছ এইটো ডাঙৰ মাছ পুৰা বহুত ডাঙৰ মাছ এইটো মাগুৰ মাছ নে থাইলেণ্ড মাগুৰ তলত এবাৰ ও অত বড় বড় শীতল মাছ গো তো গাইজ বহুত দিন পিছত বৰষুণ আৰু মানে কি আজি অলপ বতাহটো মানে কি ভাল কৰিছে সেইটো কাৰণে আমি কি পুৰা পথাৰত চাই পাইছে আপোনালোকে ইমান মানে কি পানী পুৰা হৈ গৈছে তো ইয়াৰ মাজত আমি মাছ মাৰিব ওলাইছোঁ আৰু 3জনমান আহিছে লগৰকেইটা আহিছে তাৰ আগত আমি মানে কি হৈছিলে লাডু দিব লাগে মানে সেইটো কাৰণে চাপৰ পৰা গোটেইকেইটা মিহলাই মানে কি দিব লাগে তাতেইতো তেতিয়া মাছ আহিব না এতিয়া লগৰটো মানে জাল লৈ আহিছে জাল লৈ পিনে আহিব তাৰপিছত মাছটো মাৰিবৰ কাৰণে আমি তিনিজন মানে 4জনমান আছোঁ 4জনমান মানে মাছ ধৰিম কিমান ধৰিম কেনেকুৱা ধৰিম গোটেইকেইটা দেখাই আছোঁ কিমান মানে কি বৰষুণত ওলাব পৰা নাছিলোঁ একচুৱেলি কি হৈছিলে কিমান দিন মানে বৰষুণ কণ্টিনিউ বৰষুণ দিলে মানে আৰু কিমান দিন ৰ'দ দিছিলে কিমান দিন কণ্টিনিউ ৰ'দ দিছিলে মানুহৰ মানে কি শান্তি পোৱা নাই কিমান ৰ'দ দিলেও মানে কি কয় যে মানুহে কি ইমান ৰ'দ দিছে কিন্তু কি কণ্টিনিউ বৰষুণ দিব তেতিয়াও মানুহৰ মানে শান্তি নাই মানে বৰষুণ আৰু ইয়াৰ মাজত মানে পুৰা পানী পুৰা হৈ গৈছে সেইটো কাৰণে মানুহ কোনো অহা নাই মানে আজি মানে কোনো অহা নাই কিমান দিন মানে কণ্টিনিউ আহিছিলে মাছ মাৰিবৰ কাৰণে আজি কোনো অহা নাই সেইটো কাৰণে আমি গোটেইকেইটা মাছ ল'ব লাগিব নহয় জানো আৰু মানে কি কিমান শুকান চব্জি খাব আজিতো মাছ লোকেল মাছ খাব লাগিব আৰু বজাৰত জানে আপোনালোকে কিমান দাম হৈ গৈছে মাছৰ দাম আৰু এতিয়া মানে কি মাছ মাৰিয়ে খাব লাগিব লোকেল মাছ আৰু লোকেল মাছ খাই পিনে কিমান মজা আপোনালোকে গমেই পাইছে আৰু কেনেকুৱা মাছ মানে কি মাছ মাৰিম আপোনালোকক যদি লাগে কমেণ্ট কৰক নিশ্চয় আপোনালোকে ঘৰত দি আহিম তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এলেক্স বাবুটো তো ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাই থাকিব মাছ মাৰিব লাগিব এইটো গাইজ চাই পাইছে আপোনালোকে ইয়াত মানে লাডুটো পুৰা গোল কৰি বনাই আছে আপোনালোকে চাই পাইছে আপোনালোকে এইটো আৰু ডিপে বনাই আছে এইকেইটা লাডুকেইটা চাই পাইছে আৰু কি মিক্স কৰিছে ঐ ভাই চাপৰ গোবৰ আটা এইটো মিক্স কৰি মানে এতিয়া দিব লাগিব তো গাইজ চাই পাইছে ইমান পুৰা পানী হৈ গৈছে পুৰা মাজত দিব লাগিব তেতিয়া মাছ আহিব নহয় জানো গৰৈ চেং পুঠি আৰু কি মাছ ধৰিম আৰু এইটো ডিপে লৈ গৈছে বাল্টিঙত লৈ গৈছে মাজতে দিব লাগিব নহয় জানো তেতিয়াই মাছটো আহিব তো চাই পাইছে আপোনালোকে বাল্টিঙত লৈ গৈছে ডিপে বনাই দিলে গোটেইকেইটা লাডুৱে বনাই দিলে এতিয়া দিব লাগিব কি মাছ পাওঁ মানে লোকেলেই মাছ পাওঁ নহয় জানো দেৱ খামেই আজি ন বজাৰত কিনি কিমান খাবি নহয় জানো আজি লোকেল মাছ খাব লাগিব এইটো এটা চিহ্ন মানে কি এইটো চিন দিব লাগে তেতিয়া গম পাম যে লাডুটো ক'ত দিছোঁ আপোনালোকে গমেই পাইছে এইটো ইয়াত লাডুটো ইয়াতে দিছোঁ কিমান মাছ আহিব আৰু নহয় জানো এবাৰ চাই ল'ম ভিতৰত আছে নাই আছে মাছ আহিব ঐ আহি যা ভাই আহি যা ক'ত আছ আহি যা ইয়াত আপোনালোকৰ দানা দিয়া আছে আৰু আহি যা ফটককৈ আহি যা অলপ পিছত লৈ যাম তহঁতক ঘৰত লৈ যাম আৰু গাইজ আপোনালোকে চাই পাইছে কিমান দিন পৰা মানে কি ভিডিঅ' দিয়া নাই আৰু আপোনালোকে গমেই পাইছে যে টাইমেই পোৱা নাই মানে ভিডিঅ' দিবলৈ টাইমেই পোৱা নাই কাৰণ কিমান দিন পৰা বৰষুণ দি আছে নাই সেইটো কাৰণে টাইমেই পোৱা নাই আৰু ডিপে এইফালে লাডুটো দি আছে এতিয়া মাছ মাৰিব লাগিব লগৰ এজন গৈ আছে জালটো লৈ আহিব তাৰপিছত মাছ মাৰিব লাগিব মানে লাডুটো দি পিনে মানে আধা ঘণ্টামান লাগে তাৰপিছত তেতিয়ানো মাছটো আহিব নহয় জানো তেতিয়া মাছকেইটা খাব তেতিয়া আমি ফটককৈ মাৰিব লাগিব তেতিয়া মাছ লাগিব নহয় জানো তাৰ মানে লাডুটো দি পিনে 5 মিনিট পিছতে জালটো মাৰিলে মানে কি একো নাপায় 2টা 3টাই পাব লাগিব সেইটো কাৰণে আধা ঘণ্টামান থ'ব লাগিব তাৰপিছত মাছটো মাৰিব লাগিব যি কি নহওক আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব আৰু মই ভাবিছোঁ যে কিমান দিন পিছত মানে কণ্টিনিউ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকক আৰু কিমান দিন মানে কি বৰষুণ দি আছিলে না সেইটো কাৰণে টাইম পোৱা নাছিলোঁ সেইটো কাৰণে ভাবিছোঁ যে 2-3 দিন পিছত মানে কি কণ্টিনিউ ব্লগ দিবলৈ মই চেষ্টা কৰিম তো চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থওক আপোনালোকে বেলেগ এখন দবাই থওক যদি ভাল লাগে তেতিয়া আপোনালোকে লাইক এটা কৰি দিব
এইটো আমাৰ দীপ ব্ৰ মাছ মাৰি আছে। এইটো আমাৰ ব্ৰ হয় ব্ৰ। মাছ আহিছে। কিমান লাগিলে ঐ? 1 কেজি 1 কেজি সাইজৰ দুটা আহিলে আৰু 1 কেজি সাইজৰ মাগুৰ মাছ আহিলে নাই? অ অত বড় বড় শীতল মাছ গো।